হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাই। ৰাতিপুৱাই আজি মই ওলাইছোঁ ঘৰলৈ বুলি। কি কাৰণে ওলাইছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া গম পাব। এটা স্পেচিয়েল দিন হয় মোৰ বাবে। সেইকাৰণে ৰাতিপুৱাই 7মান বজাতে গা পা ধুই ওলাই আহিছোঁ ঘৰলৈ বুলি। আৰু চাওকচোন ৰাস্তাত আহোঁতে কি ধুনীয়া পৰিৱেশ দেখা পাইছোঁ। চাৰিওফালে বাগান, ইমান ধুনীয়া লাগিছে। আৰু মই শুই আহি আছোঁ গান শুনি, সেইকাৰণে মিউট দিছোঁ। আগত আছে হাজবেণ্ড, মই পিছফালে বহিছোঁ। মই আহি আছোঁ এতিয়া। ভিডিঅ'টো পিছে দুদিনমান আগৰে হয়, কিন্তু মই এতিয়াহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এতিয়া মই গৈ ঘৰ পালোঁগৈ আৰু বাটতে ৰখিছিলোঁ। বাটতে ৰখি চাহ খালোঁ। চাহ খাই ঘৰলৈ কিবাকিবি অলপ ল'লোঁ। লৈ পেলাই এতিয়া ঘৰ গৈ পালোঁগৈ। আৰু ঘৰ গৈ পাই থাপনাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া থাপনাত সেৱা ল'ব হৈছে, সকলোৱে মিলি সেৱা লৈছোঁ। কিয় সেৱা লৈছোঁ ভিডিঅ'টো চাই গৈ থাকিব আপোনালোকে, তেতিয়া গম পাব। আৰু মই পেহী, বৌ, খুৰী সকলোখিনি মিলি সেৱা লৈছোঁ। আৰু কিহৰ বাবে সেৱা লৈছোঁ আপোনালোকক দেখাইছোঁ। আজি মোৰ ভাত পিঠা খোৱাৰ নিয়ম কৰা হৈছে ঘৰত, আৰু সেইকাৰণেই ৰাতিপুৱাই তেজপুৰৰ পৰা ঘৰলৈ গৈছিলোঁ। এতিয়া বৌয়ে সকলোখিনি যোগাৰ কৰি দিছে। মই বহি আছোঁ, আৰু কেনেকৈনো নিয়মখিনি কৰে মই আপোনালোকক ভিডিঅ'টোত সকলোখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া বৌয়ে ভাত পিঠাত কি দিয়ে সকলোখিনি দিছে। যেনেদৰে পঞ্চামৃতত দিয়ে তেনেদৰে সকলোখিনি দৈ, ঘিউ, মৌ, গাখীৰ, চেনি এনেদৰে দিছে। আৰু পিঠাগুড়িৰ পৰা ধুনীয়াকৈ ভাত পিঠা বনাইছে। আৰু কেনেদৰে বনাইছিলে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, কাৰণ মই গৈ পোৱা দেৰি হ'ল। আৰু গৈ পাই পেলাই লৰালৰিকৈ চাদৰ মেখেলা পিন্ধি নিয়মৰ কাৰণে বহিলোঁ, সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ। আৰু এতিয়া মোক মায়ে নিয়ম কৰিবলৈ লৈছে। প্ৰথমতে মায়ে খুৱাব। এতিয়া মায়ে খুৱাব। মায়ে প্ৰথমতে নিয়ম কৰিবলৈ লৈছে মোক। এই ভাত পিঠা খোৱা নিয়মভাগ আমাৰ সমাজত 7 মাহত কৰা হয়। যেতিয়া গৰ্ভাৱস্থা 7 মাহ হয়, তেতিয়া এই নিয়মভাগ কৰা হয়। আৰু মোৰ 7 মাহ চলি আছে, সেইকাৰণে এই নিয়মভাগ কৰা হৈছে। জমা থৈছে হ'ব, কমাই দে। ৰসগোল্লাটো অকণমান কাটি পেলাই এইটো গোটাই যাব, তাৰ পাছত খাবি কেনেকৈ। মায়ে নিয়ম কৰি ধুনীয়াকৈ খোৱালে। এতিয়া আহিছে মোৰ পেহীয়ে লখিমপুৰৰ পৰা ৰাতিপুৱাই আহি মোৰ কাৰণে সেইদিনা ভাত পিঠা বনাইছিল, কাৰণ বৌয়ে বনাবলৈ নেজানে। সেইকাৰণে পেহী বহুত সোনকালে আহিছে, যাতে মই গৈ পোৱাৰ আগতে ভাত পিঠাখিনি বনাই ৰেডি কৰিব পাৰে। পেহীয়ে মোৰ ভাত পিঠা বনালে, আৰু এতিয়া পেহীয়ে নিয়ম কৰিছে। আৰু পেহীয়ে মোৰ কাৰণে এটা উপহাৰো লৈ আহিছে। উপহাৰটো দি পেলাই পেহীয়ে মোক 3বাৰকৈ খুৱাই নিয়ম কৰিছে। মই ভোকে লগা নাই, ভাত চাত যে নাই খোৱা মোৰ মনতে নাই। আজি পূৰা উপহাৰকে উপহাৰ পাই আছোঁ। এতিয়া আহিছে বৌয়ে খুৱাবলৈ, আৰু বৌয়েও দিছে এটা উপহাৰ সৰুকৈ। আৰু এতিয়া বৌয়ে নিয়ম কৰিবলৈ লৈছে। বৌয়ে খুৱাই হোৱাৰ পিছত আহিলে খুৰী। খুৰী হয়, খুৰীয়েও নিয়ম কৰিছে। এনেদৰে মিঠাই আৰু ভাত পিঠা খোৱালে মোক। আৰু 1 চামুচ খুৱাই দিয়ক, 3 চামুচ খুৱাই দিয়ক।
সকলোৱেতো নিয়ম কৰা হৈ গ'ল, কিন্তু মই ৰখি আছোঁ ৰ'জৰ কাৰণে। তাই স্কুলত আছে আৰু স্কুলৰ পৰা আহি পোৱাহি নাই। দাদা আনিবলৈ গৈছে তাইক, আৰু তাই আহি পাই যদি মোক এনেকৈ নিয়ম কৰিব নাপায়, তাই মনটো বেয়া কৰি থাকিব। সেইকাৰণে তাইৰ বাবে মই ৰখি আছিলোঁ, আৰু তাই আহি মোক নিয়ম কৰি হোৱাৰ পিছতহে মই উঠিছোঁ খাই বৈ। এতিয়া খাবলৈ লৈছোঁ এয়া চাহৰ লগত আজি জেলেপি আৰু লাড়ু আছিলে। বৌয়ে লাডু বনাই থৈছিলে, আৰু এয়া জেলেপি মই লৈ গৈছিলোঁ যাওঁতে। এতিয়া চাহকাপ খাই লওঁ। চাহ খাই হোৱাৰ পিছত আমি আগফালে ওলাই গ'লোঁ। এয়া আগফালে গৈ ৰখি আছোঁ, আৰু ইয়াতে দুখনমান ফটোও উঠিলোঁ। ফটো মই ভিডিঅ'ৰ শেষত শ্বেয়াৰ কৰিম। আৰু ফটো উঠি থাকোঁতে বৌয়ে মাতিলে ভাত খাবলৈ, আৰু এয়া ভাত খাবলৈ আহিলোঁ। আৰু ভাতৰ লগত কি আছিলে আপোনালোকক দেখাই দিছোঁ। এয়া হাজবেণ্ডে খাবলৈ লৈছে, মই আৰু ৰোজ আমি তিনিজনে আজি একেলগে খাবলৈ লৈছোঁ। এইফালে চোৱা। লেকচাৰ মাৰি মাৰি তিনিটা এনেদৰে ভাত খাবলৈ ল'লোঁ, আৰু ভাত খাই হোৱাৰ পিছত অলপ ৰেষ্ট ল'লোঁ, আৰু একেবাৰে ৰাতি আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। ৰাতি এয়া ভাত খাবলৈ লৈহে ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। এয়া দাদাই বনাই আছে চালাড, আৰু আজি ৰাতিৰ সাজত আছিলে হাঁহৰ মাংস, এয়া দালি, হাঁহৰ মাংস ভাজি, এই হাঁহৰ মাংস ড্ৰাই ফ্ৰাই। এয়া দাদা আমি সকলোখিনি এনেকৈ তলতে বহিছোঁ, মা আৰু দেউতাহে ওপৰত বহি খাইছে ডাইনিঙত। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো শেষত ফটোকেইখন শ্বেয়াৰ কৰিলোঁ, আৰু যিসকলে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই।